হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰহ নক্ষত্ৰৰ পৰ্যবেক্ষণ কৰিবলৈ প্ৰথম টেলিস্কোপ ব্যৱহাৰ কেতিয়া হয়? 1909 চনত ইটালীত প্ৰথম গেলিলিওৱে ব্যৱহাৰ কৰিছিল। চন্দ্ৰৰ কলংক বুলিলে কি বুজা যায়? চন্দ্ৰত শুকাই যোৱা সাগৰৰ দ ঠাই আৰু আগ্নেয় পৰ্বতৰ জ্বালামুখীবিলাকক অন্ধকাৰ দেখা যায়। এইবোৰেই হ'ল চন্দ্ৰৰ কলংক। ব্লেক হোল কাক বোলে? মহাকাশৰ যি অংশত তীব্ৰ অভিকৰ্ষণ ক্ষেত্ৰ আছে, যাৰ হাতৰ পৰা কোনো বস্তু বিকিৰণৰ অব্যাহতি নাই। শুক্ৰ গ্ৰহত অৱতৰণ কৰা মহাকাশযানখনৰ নাম কি? ভেনাছ 7। ছোভিয়েট ৰুছিয়াৰ এই যানখনে 1972 চনৰ 22 ফেব্ৰুৱাৰী তাৰিখে শুক্ৰ গ্ৰহত অৱতৰণ কৰে। অৱশ্যে ইয়াত কোনো মানৱ বা প্ৰাণী নাছিল। কস্মিক ইয়েৰ বুলিলে কি বুজা যায়? ছেকেণ্ডে প্ৰতি 250 কিলোমিটাৰ গতিৰে আমাৰ হাতীপটিৰ চাৰিওফালে এপাক মাৰি আহোঁতে সূৰ্যই 250 মিলিয়ন বছৰ লয়। এই সময়ছোৱাকে কস্মিক ইয়েৰ বোলে। আকাশ বুলিলে কি বুজা? আকাশ হ'ল সীমাহীন মহাশূন্য। এই সীমাহীন শূন্যতাৰ মাজত নিজ নিজ কক্ষপথত জ্যোতিষ্ক ঘূৰি আছে। টেলিস্কোপৰ সহায় নোলোৱাকৈ খালী চকুৰে দেখা পোৱা আটাইতকৈ দূৰত থকা নক্ষত্ৰটোৰ নাম কি? মেছিয়াৰ 31। চন্দ্ৰৰ আকাশ কেনে ধৰণৰ? চন্দ্ৰৰ ক'লা আকাশত বিচিত্ৰ বৰণৰ তৰা দেখা যায়। এই তৰাবোৰ কিন্তু তিৰবিৰ নকৰে, কাৰণ বায়ুমণ্ডলৰ অভাৱ। গ্ৰহৰ 1 বছৰ সময় বুলিলে কি বুজা যায়? যিখিনি সময়ৰ ভিতৰত গ্ৰহে সূৰ্যক সম্পূৰ্ণৰূপে পৰিদৰ্শন কৰে, এই সময়খিনিক সেই গ্ৰহৰ 1 বছৰ বুলি কোৱা হয়। আজিলৈ ইমানেই। ধন্যবাদ।